বৰ্তমান সমগ্ৰ বিশ্বত মহামাৰী কৰোনা ভাইৰাছৰ যি আতংক আৰু ইয়াৰ যি সংক্ৰমণ এইটো চলি আছে ভাৰতত আৰু অসমত মহামাৰীৰ লগত এই কোভিড-19 লগত যুঁজিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ লকডাউন মানে প্ৰথম ফেজ আৰু দ্বিতীয় ফেজ এতিয়া এইটো চলি আছে। তো তাৰ মাজতে যেহেতু 4 এপ্ৰিলত BTC পৰিষদীয় নিৰ্বাচন হ'ব লগা আছিল আৰু এই পৰিষদীয় নিৰ্বাচন এই মহামাৰীৰ কাৰণে বা লকডাউন ঘোষণা হোৱাৰ কাৰণে এইটো পিছুৱাই দিয়া হ'ল। এতিয়া যেহেতু অহা 27 এপ্ৰিলত BTCৰ যোনটো পৰিষদীয় নিৰ্বাচন পৰিষদীয় যি কাৰ্যকাল সেই কাৰ্যকালটো যেহেতু শেষ হৈ যাব উকলি যাব, তো তাৰপিছত যেহেতু 4 এপ্ৰিলত নিৰ্বাচন হ'ব লগা আছিল এইটো নহ'ল। তো নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টভাৱে আমি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে অসমৰ ৰাজ্যপাল মহামহিম জগদীশ মুখী ডাঙৰীয়াক আমি চিঠি লিখি পেলাই আমি জনাইছোঁ। যিহেতু আমি ছাত্ৰ সংগঠন হয়, এই অঞ্চলৰ আমি যিহেতু সামাজিক সংগঠন, আমি সচেতন যেহেতু সংগঠন হিচাপে ভাল এটা চৰকাৰ বিচাৰোঁ, গুড গভাৰ্নেন্স, সম অধিকাৰ সম উন্নয়ন আমি বিচাৰোঁ। দৰিদ্ৰ দুখীয়া ৰাইজৰ যিখিনি অভাৱ অভিযোগ যিখিনি তেওঁলোকে উন্নয়ন পাব লাগে, তেওঁলোকক ভাল এটা এই সময়ত সুযোগ বা তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগে। তো এটা ভাল প্ৰশাসন লাগে, ভাল এটা শাসন লাগে। তো ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ যে বিভিন্ন দলবিলাকে যেনেকুৱা কৈ আছে আৰু যোনটো ৰুলিং চৰকাৰ BPF তেওঁলোকৰ কাৰ্যকাল যিহেতু উকলিব, তেওঁলোকৰ কিছুমানে কৈ আছে যে তেওঁলোকক কেয়াৰটেকাৰ হিচাপে এক্সটেণ্ড কৰিব লাগে। তো সংবিধানত তেনেকুৱা কোনো লিপিবদ্ধ নাই, কোনো তেনেকুৱা লিখা নাই। 6 শিডিউলত যোনটো পাৰা 16(2) তাত এনেকুৱা লিখা আছে যে ৰাজ্যপালে এই যি পৰিষদীয় যি কাৰ্যকাল শেষ হোৱাৰ পিছত যিহেতু এটা কনষ্টিটিউশ্যনেল ক্ৰাইচিছ আহিছে এতিয়া মহামাৰীক লৈ, তো তেওঁলোকে ৰাজ্যপালে এইটো নিজৰ অধীনত আনি পেলাই এইটো ভালকৈ শাসন কৰিব পাৰে। চ' আমি এটা নিউট্ৰেল শাসন আমি বিচাৰিছোঁ, কিয়নো যোৱা 27 জানুৱাৰীত ইয়াত BTR চুক্তি সম্পাদন হৈছে। বিভিন্ন সংগ্ৰামী দল সংগঠন, বিভিন্ন সংগ্ৰামী সংগঠনবিলাকে চুক্তি স্বাক্ষৰ কৰিছে। ভাল এটা চুক্তি হৈছে। গৃহমন্ত্ৰী ডাঙৰীয়া তাত উপস্থিত আছিল, ভাৰত চৰকাৰ অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আছিল, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়াত আহিছিল। তো ইয়াৰ কাৰণে যিহেতু এতিয়া চবেই কেণ্ডিডেট, এতিয়া আজিৰ তাৰিখত হাগ্ৰামাও কেণ্ডিডেট, প্ৰমোদ বড়োও কেণ্ডিডেট, গোবিন্দ বসুমতাৰীও কেণ্ডিডেট বা অন্য বহুত কেণ্ডিডেট আছে। তো ইয়াত যিহেতু নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ল, তাত কেণ্ডিডেট নমিনেশ্যন দিয়া হ'ল, কেণ্ডিডেটছাৰ একচেপ্টেড হৈ গ'ল। তাৰপিছত এইটো মাত্ৰ এনেকুৱা পৰিৱেশ আছিল যে প্ৰচাৰ অভিযান চলাই পেলাই নিৰ্বাচন দিনত অনুষ্ঠিত বা ভোটদান কৰিবলগাহে আছিল। তো যেতিয়া সমগ্ৰ যি বিধি বা কাম কাজ সম্পন্ন কৰা হ'ল, তাত এটা চৰকাৰ, সেই চৰকাৰক পুনৰবাৰ এক্সটেণ্ড কৰাৰ কোনো ইয়াত লিগেল তাত কোনো পইণ্ট আমি দেখিবলৈ নাপাওঁ বা তেনেকুৱা কোনো ইয়াত লিখা নাই। আৰু আমি যোৱাটো 17টা বছৰ আমি এইটোৱেই দেখি আহিছোঁ যে চৰকাৰে 2003 পৰা আজিলৈকে তেওঁলোকে শাসন চলাইছে। তো CAG যোনটো কেগ ৰিপৰ্ট, তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ হোৱা বুলি বিভিন্ন তেওঁলোকৰ প্ৰতিবেদনত দাঙি ধৰিছে। ইয়াত অপশাসন এটা ৰুল হৈ আছে। তো ইয়াৰ কাৰণে ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। আৰু যিহেতু BTR চুক্তিৰ সকলো MOSবিলাক আখৰে আখৰে পালন কৰিব লাগে, সেই যিখিনি চুক্তিৰ দফা, ইয়াৰ যিখিনি পাৱাৰ এণ্ড ফাংচন, যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে স্থাপন কৰিব লাগে, তো ভাল চৰকাৰ চবেই বিচাৰিছে, নতুন চৰকাৰ বিচাৰিছে। তো ইয়াৰ কাৰণে আজিৰ তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টবাদী যে 28 এপ্ৰিলৰ পৰা ইয়াত BTC বুলি কোনো ইয়াত উল্লেখ নাথাকিব, এইটো BTR হিচাপে এইটো উল্লেখ থাকিব আৰু BTR ইয়াতে স্থাপন হ'ব। কাৰণ এই নিৰ্বাচনৰ পিছতে BTRৰ সমগ্ৰ কাম কাজ হ'বলৈ আৰম্ভ হ'বলৈ এইটো বাট চাই আছিল। তো 27 তাৰিখে যিহেতু এই কাউন্সিল উকলি যাব, তো নতুন চৰকাৰ যেতিয়া হ'ব বা যেতিয়া নতুন নিৰ্বাচন হ'ব, তেতিয়া এই BTR সমগ্ৰ কাম কাজ আৰম্ভ হ'ব। তো আমি বিচাৰিছোঁ যে ৰাজ্যপালৰ শাসনৰ যোগেদি BTR চুক্তিৰ সকলো MOSবিলাক কাৰ্যকৰী হওক। আৰু আমি বিচাৰিছোঁ যে এটা
ভাল শাসন সকলোৰে মানে সুবিধাৰ মানে শাসন বা এই ক'ভিডৰ লগত যুঁজিবৰ কাৰণে এটা নিউট্ৰেল শাসন আমি বিচাৰিছোঁ তো ইয়াৰ কাৰণে ৰাজ্যপালৰ শাসনে শ্ৰেষ্ঠ আৰু উত্তম বুলি আমি ভাবোঁ তো ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ মানে আমাৰ ৰাজ্যপাল মহামহিম ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে ইয়াত সকলোৱে বিচৰাকৈ সকলোৰে মানে যি আশা সেই আশাটো ৰাজ্যপাল শাসনৰ যোগেদি এটা নিউট্ৰেল এটা শাসন বা গুড গভাৰ্নেন্স ইয়াতে মানে স্থাপন কৰিব লাগে আমি নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ তৰফৰ পৰা আমি চৰকাৰক এইটো চিঠি লিখিছোঁ